নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল RJ ষ্টাডি পইণ্টলৈ। মই শ্ৰী ৰাজীৱ দাস আৰু আপোনালোকৰ মাজলৈ আজি লৈ আহিছোঁ মধ্যকালীন ভাৰতৰ ইতিহাসৰ ওপৰত কেইটামান প্ৰশ্নোত্তৰ। আজি প্ৰথম প্ৰশ্নটো হ'ল তুগলক বংশৰ অন্তিম শাসক কোন আছিল? তুগলক বংশৰ অন্তিম শাসক আছিল মহম্মদ তুগলক। তুগলক বংশ স্থাপনা কৰিছিলে গয়াসুদ্দিন তুগলকে 1320ত তেওঁ স্থাপন কৰিছিলে। ইয়াৰ শাসকসকল ক্ৰমানুক্ৰমে আছিল গয়াসুদ্দিন, তাৰপিছত আহে মহম্মদ বিন তুগলক, ফিৰোজ শ্বাহ, নছৰ শ্বাহ তুগলক আৰু অন্তিমজন মহম্মদ তুগলক। 5জন শাসকে শাসন কৰি গৈছিল। তৈমুৰৰ আক্ৰমণৰ পিছত এই তুগলক বংশৰ পতন ঘটে আৰু পিছলৈ চৈয়দ বংশৰো আগমন ঘটে। নেক্সট কুৱেশ্যন, লোদী বংশৰ প্ৰতিষ্ঠাপক কোন? লোদী বংশৰ প্ৰতিষ্ঠাপক হৈছে বেহলুল লোদী। 1451 স্থাপনা কৰিছিলে লোদী বংশ বেহলুল লোদীয়ে। বেহলুল লোদীৰ পুত্ৰ আছিল চিকন্দৰ লোদী আৰু চিকন্দৰ লোদীৰ পুত্ৰ আছিলে ইব্ৰাহিম লোদী। 3জনৰ শাসনে চলিছিল লোদী বংশত। চিকন্দৰ লোদীৰ পুত্ৰ ইব্ৰাহিম আৰু জালালৰ মাজত ভাগ বতৰালৈ কাজিয়া সৃষ্টি হৈছিল। পিছলৈ ইব্ৰাহিম লোদীয়ে সম্পূৰ্ণ ডাইনেষ্টিত একাধিকাৰ হিচাপে কৰি লয়, অৰ্থাৎ জলালৰ পৰা তেওঁ দখল কৰি লয় আৰু একাধিকাৰৰ হিচাপে কৰি লয়। আৰু ইব্ৰাহিম লোদীয়ে 1526 চনত যেতিয়া পানিপথৰ যুদ্ধত পৰাজিত হয়, মৃত্যু ঘটে, তেতিয়াৰ পৰা লোদী বংশৰো পতন ঘটে আৰু মোগলৰ আগমন ঘটে। পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 21 এপ্ৰিল 1526 চনত। কাৰ মাজত হৈছিল? ইব্ৰাহিম আৰু বাবৰৰ মাজত। বাবৰৰ সেনাই ইব্ৰাহিমৰ 1 লাখ সৈন্যক মাৰি পেলায়। এই যুদ্ধটোতে বাবৰৰ সেনাই ইব্ৰাহিমৰ প্ৰায় 1 লাখ সৈন্যক মাৰি পেলায়। নেক্সট কুৱেশ্যনটো হ'ল বিজয়নগৰৰ ৰাজধানী কি আছিল? এতিয়া বিজয়নগৰনো কি আছিল? বিজয়নগৰৰ ৰাজধানী আছিল হাম্পি। 1336 এই বিজয়নগৰ সাম্ৰাজ্য গঠন হৈছিল। বিজয়নগৰ সাম্ৰাজ্য স্থাপনা কোনে কোনে কৰে? সংগমা ৰাজবংশৰ 2 ভাই ককাই আছিলে হৰিহৰ ৰায় আৰু বুক্কা ৰায়। হৰিহৰ ৰায় আৰু বুক্কা ৰায়ে এই বিজয়নগৰ সাম্ৰাজ্যখন স্থাপন কৰিছিল। বিজয়নগৰ সাম্ৰাজ্যত বাস কৰা বংশসমূহ আছিল, প্ৰথমতে বাস কৰিছিল সংগম বংশ, তাৰ পিছলৈ আহিল চলুপ বংশ, তাৰপিছত তুলুপ বংশ আৰু শেষৰ যি বংশ বাস কৰিছিল সেই বংশটোৰ নাম আছিল অৰবিন্দু বংশ। 4টা বংশ বাস কৰি গৈছিল এই বিজয়নগৰ বিজয়নগৰ ডাইনেষ্টি সাম্ৰাজ্যত। নেক্সট কুৱেশ্যনটো হ'ল তালিকোটৰ যুদ্ধ কেতিয়া হৈছিল? তালিকোটৰ যুদ্ধ হৈছিল 23 জানুৱাৰী 1565 চনত। কাৰ মাজত হৈছিল? কন্নড় চলতন, তেলুগু চলতন আৰু দক্কন চলতন, 3টা চলতন মিলি পিনে কাৰ লগত? বিজয়নগৰ সাম্ৰাজ্যৰ লগত এটা যুদ্ধ কৰে। এই যুদ্ধখনকে তালিকোটৰ যুদ্ধ বুলি কোৱা হয়। এই যুদ্ধত বিজয়নগৰ পৰাজিত হয় আৰু সাম্ৰাজ্যৰো পতন ঘটে। নেক্সট কুৱেশ্যন, আটালা দেৱী মছজিদ কোনে নিৰ্মাণ কৰিছিল? আটালা দেৱী মছজিদ নিৰ্মাণ কৰিছিল 1408ত ইব্ৰাহিম চৰকিয়ে, যিটো বৰ্তমানৰ ইউপিৰ জৈনপুৰত আছে আটালা দেৱী মছজিদ। ইয়াৰ লগতে ইব্ৰাহিম চৰকিয়ে ঝাঁজীৰ মছজিদো নিৰ্মাণ কৰিছিল। লাল দৰৱাজা মছজিদ কোনে নিৰ্মাণ কৰিছিল? লাল দৰৱাজা মছজিদ নিৰ্মাণ কৰিছিলে ইব্ৰাহিমৰ পুত্ৰবধূ বিবি ৰাজে। কেতিয়া? 1450ত। লাল দৰৱাজা মছজিদ 1450ত বনাইছিলে কোনে? ইব্ৰাহিমৰ পুত্ৰবধূ বিবি ৰাজ। ইব্ৰাহিমৰ পুত্ৰ আছিল মহম্মদ শ্বাহ আৰু পুত্ৰবধূ আছিল বিবি ৰাজ। ইয়াক লাল দৰৱাজা বুলি এইটো কাৰণে কোৱা হয় কাৰণ এইটো মছজিদৰ যি মেইন গেট আছিল, মেইন দৌৰ আছিলে, মেইন দৌৰটো ৰঙা পাথৰে নিৰ্মিত আছিলে। নেক্সট কুৱেশ্যনটো কাশ্মীৰৰ প্ৰথম মুছলিম শাসক কোন আছিল? কাশ্মীৰৰ প্ৰথম মুছলিম শাসক আছিল শ্বাহ আমিৰ। 1339ৰ পৰা তেওঁ শাসন কৰে। প্ৰথমতে 1301ত চহাদেৱে হিন্দু ৰাজ্য স্থাপন কৰিছিলে, তাৰপিছত 1339ত শ্বাহ আমিৰে মুছলিম বংশ স্থাপন কৰিছিলে আৰু তেওঁ এগৰাকী প্ৰথম মুছলিম মহিলা শাসক আছিলে কাশ্মীৰৰ। 1588ত আকবৰে কাশ্মীৰখন দখল কৰি লৈ মোগল সাম্ৰাজ্যৰ লগত জড়িত কৰিলে। তেতিয়াৰ পৰা 1588 পিছৰ পৰা এই কাশ্মীৰখনো মোগলৰ অধীনলৈ গুচি যায় যেতিয়া আকবৰে দখল কৰিলে। নেক্সট, আদিনা মছজিদ কোনে নিৰ্মাণ কৰিছিল? আদিনা মছজিদ কোনে নিৰ্মাণ কৰিছিল? চুলতান চিকন্দৰ শ্বাহে। আদিনা মছজিদ ক'ত আছে? ৱেষ্ট বেংগলৰ মালদা ডিষ্ট্ৰিক্টত আছে আদিনা মছজিদ। নেক্সট প্ৰশ্নটো হ'ল আহমেদাবাদ চহৰ কোনখন নদীৰ পাৰত অৱস্থিত? আহমেদাবাদ সাবৰমতী নদীৰ পাৰত অৱস্থিত। খানুৱা যুদ্ধ কেতিয়া হৈছিল? ইয়াত আকাৰটো থাকি গ'ল,
খানুৱা যুদ্ধ কেতিয়া হৈছিল? 16 মাৰ্চ 1527। কাৰ মাজত হৈছিল খানুৱা যুদ্ধ? বাবৰ আৰু মেৱাৰৰ ৰাণা সাংঘাৰ মাজত হৈছিল। আৰু বাবৰৰ এইটো দ্বিতীয় নম্বৰ যুদ্ধ আছিলে। প্ৰথম যুদ্ধটো আছিলে পানিপথৰ যুদ্ধ আৰু দ্বিতীয় যুদ্ধটো আছিলে খানুৱা যুদ্ধ। প্ৰথমটো 26ত হৈছিলে আৰু দ্বিতীয়টো খানুৱা যুদ্ধ কিমান চনত হয়? 1527ত, 16 মাৰ্চত হয়। হালদিঘাটৰ যুদ্ধ কেতিয়া হৈছিল? হালদিঘাটৰ যুদ্ধ হৈছিল 19 জুন 1576। 19 জুন 1576ত মেৱাৰৰ মহাৰাণা প্ৰতাপ আৰু আকবৰৰ মাজত হৈছিল হালদিঘাটৰ এই যুদ্ধ। এই যুদ্ধত আকবৰৰ হৈ নেতৃত্ব প্ৰদান কৰিছিল মানসিং প্ৰথমে। ৰামচৰিত মানস কোনে লিখিছিল? ৰামচৰিত মানস লিখিছিল তুলসী দাস। তুলসী দাস এজন মহান লেখক আছিল। এওঁক বাল্মীকিৰ অৱতাৰ বুলিও গণ্য কৰা হৈছিল। বাল্মীকি অৰ্থাৎ ৰামায়ণ ৰচিতা যি মহৰ্ষি বাল্মীকিৰ অৱতাৰ বুলি এওঁক কোৱা হৈছিল, মানে মনা হৈছিল আৰু বাল্মীকিৰ অৱতাৰ বুলি মান্য কৰা হৈছিল। তেওঁ ৰামচৰিত মানসখন ৰামায়ণৰ পৰা তুলি আনিছে বুলি কোৱা হয় হিষ্ট্ৰীৰ মতে। নেক্সট প্ৰশ্ন হ'ল বাবৰে ভাৰতত কিমানবাৰ আক্ৰমণ কৰিছিল? বাবৰে ভাৰতত 5 বাৰ আক্ৰমণ কৰিছিল। অৱশেষত 1526ত তেওঁ সফল হৈছিল। 5 বাৰ আক্ৰমণ কৰাৰ পিছত 5 নম্বৰ বাৰ যেতিয়া 1526ত আক্ৰমণ কৰিছিল ইব্ৰাহিম লোডিৰ লগত, তেতিয়াহে তেওঁ সফল হৈছিল আৰু তেতিয়াৰ পৰাই মোগল বাবৰে ভাৰতত শাসন কৰিবলৈ লয়। বাবৰৰ সম্পূৰ্ণ নাম আছিল জৰিৰ-উদ-দিন মুহম্মদ বাবৰ। তেওঁ ভাৰতত মোগল বংশৰ সংস্থাপক আছিল বুলি ক'ব পাৰি। সংস্থাপক আছিল কাৰণ 1526ত যেতিয়া জয়ী হয় তাৰ পিছৰ পৰাই ভাৰতত মোগল বংশৰ আৰম্ভণি ঘটে। বাবৰৰ শাসনকালত তেওঁ 4টা যুদ্ধ কৰে। প্ৰথমটো আছিল পানিপথ 1526ত, দ্বিতীয়টো খানুৱা যুদ্ধ 1527ত, তাৰপিছত চন্দেৰী যুদ্ধ হয় 1528ত আৰু শেষৰ যুদ্ধটো আছিল ঘাগৰা যুদ্ধ 1529ত। 1530ত তেওঁৰ মৃত্যু ঘটে। নেক্সট কুৱেশ্যনটো হ'ল চন্দেৰী যুদ্ধ কেতিয়া হৈছিল? চন্দেৰী যুদ্ধ 1528ত হৈছিল। কাৰ মাজত হৈছিল? বাবৰ আৰু মেদিনী ৰায়। বাবৰ আৰু মেদিনী ৰায়ৰ মাজত হৈছিল চন্দেৰী যুদ্ধ। মেদিনী ৰায়নো কোন আছিল? মেদিনী ৰায় আছিল খানুৱা যুদ্ধত যেতিয়া বাবৰ আৰু ৰাণা সাংঘাৰ মাজত যেতিয়া যুদ্ধ হৈছিল, বাবৰে ৰাণা সাংঘাক পৰাজিত কৰিছিল, তেতিয়া ৰাণা সাংঘাই সেই ৰণভূমিৰ পৰা যুদ্ধস্থলীৰ পৰা তেওঁ পলায়ন কৰিছিল। পৰাজিত হৈ পলায়ন কৰি তেওঁ নিজৰ দুৰ্গলৈ যেতিয়া ঘূৰি গৈছিল, তেওঁৰ লগত আৰু কেইজনমান সহকাৰীও ঘূৰি গৈছিল দুৰ্গলৈ। সেই সহকাৰী কেইজনমানৰ ভিতৰতে এজন আছিল মেদিনী ৰায় আৰু পিছলৈ মেদিনী ৰায়ে আকৌ বাবৰৰ লগত যুদ্ধ কৰে, যিটো যুদ্ধক আমি চন্দেৰী যুদ্ধ বুলি কওঁ। কেতিয়া হৈছিল? 1528। নেক্সট কুৱেশ্যনটো হ'ল ঘাগৰা যুদ্ধ কেতিয়া হৈছিল? ঘাগৰা যুদ্ধ আমি ইয়াৰ আগৰ প্ৰশ্নটো আমি আলোচনা কৰি আহিছোঁ যে ঘাগৰা যুদ্ধ হৈছিলে 1529ত। কাৰ মাজত? আফগানৰ মাজত। ঘাগৰা যুদ্ধ হৈছিল বাবৰ আৰু আফগানৰ মাজত। নেক্সট প্ৰশ্ন হ'ল বাবৰ নামাক ফাৰ্চী ভাষালৈ কোনে অনুবাদ কৰিছিল? বাবৰ নামাক ফাৰ্চী ভাষালৈ কোনে অনুবাদ কৰিছিল? আব্দুল ৰহিম খানে খানা। আব্দুল ৰহিম খানে খানাই বাবৰ নামাক ফাৰ্চী ভাষালৈ অনুবাদ কৰিছিল। বাবৰ নামা আছিল বাবৰৰ যি আত্মজীৱনী, তাক বাবৰ নামা বুলি কোৱা হয়, বা আন এটা নাম দিয়া হৈছিল ইয়াক তুজুকে বাবৰি বুলি। বাবৰ নামাৰ আন এটা নাম আছিল তুজুকে বাবৰি, বাবৰৰ আত্মজীৱনী। তেওঁ নিজে লিখিছিল, তুৰ্কী ভাষাত লিখিছিল, পিছলৈ ইয়াক ফাৰ্চী ভাষালৈ অনুবাদ কৰে আব্দুল ৰহিম খানে খানাই। কোনে অনুবাদ কৰে? আব্দুল ৰহিম খানে খানাই। নেক্সট প্ৰশ্ন হ'ল চৌচা যুদ্ধ কেতিয়া হৈছিল? চৌচা যুদ্ধ কেতিয়া হৈছিল? 26 জুন 1539ত। হুমায়ু আৰু শ্বেৰশ্বাহ ছুৰীৰ মাজত এই চৌচা যুদ্ধ হৈছিল। চৌচা যুদ্ধ ক'ত হৈছিল? বৰ্তমানৰ যি বিহাৰৰ বক্সাৰ জিলাত হৈছিল চৌচা যুদ্ধ, য'ত শ্বেৰশ্বাহৰ বিজয় হৈছিল আৰু হুমায়ুৱে নিজৰ প্ৰাণ বচাবলৈ ৰণভূমিৰ পৰা পলায়ন কৰিছিল। এই যুদ্ধত হুমায়ু পৰাজিত হৈ ৰণভূমিৰ পৰা পলায়ন কৰিছিল। নেক্সট প্ৰশ্ন হ'ল কনৌজৰ যুদ্ধ কেতিয়া হৈছিল? কনৌজৰ যুদ্ধ কেতিয়া হৈছিল? 1540ত শ্বেৰশ্বাহ ছুৰী আৰু হুমায়ুৰ মাজত। প্ৰথমবাৰ যেতিয়া চৌচা যুদ্ধত পলায়ন কৰিছিল, তাৰপিছত আকৌ 1540ত যুদ্ধ কৰে কাৰ লগত? শ্বেৰশ্বাহ ছুৰীৰ লগত। সেই যুদ্ধটোকে কনৌজৰ যুদ্ধ বুলি কয়।
হুমায়ুনামা কোনে লিখিছিল? হুমায়ুনামা লিখিছিল গুলবদন বেগম। এতিয়া গুলবদন বেগমনো কোন আছিল? গুলবদন বেগম আছিল বাবৰৰ পুত্ৰী। বাবৰৰ পুত্ৰী আছিল গুলবদন। আৰু গুলবদনৰ ভায়েক আছিল হুমায়ু। হুমায়ুৰ যি আত্মজীৱনী, হুমায়ুৰ যি জীৱনী আছিল, সেই জীৱন ধাৰণৰ সম্পূৰ্ণ কাহিনীৰ ভাগ গুলবদনে এখন সম্পূৰ্ণ জীৱন বৰ্ণন লৈ এখন কিতাপ লিখে, জীৱনী লিখে, যিখনৰ নাম দিয়ে হুমায়ুনামা। হুমায়ুৰ জীৱন কাহিনীক লৈ হুমায়ুনামা লিখিছিল। কোনে লিখিছিল? গুলবদন বেগমে। আজি শেষৰ প্ৰশ্ন এইটোৱে আছিলে। যদি আজি প্ৰশ্ন উত্তৰকেইটা ভাল হেল্পফুল যেন ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ধন্যবাদ।